ডেভিড কংকনৰ কথা আৰু কমল কলিতাৰ পাথেৰে কামৰূপৰ পূব কামৰূপ কলেজ 1972 পিকেছি আজিও গৌৰৱে আছে থিয় হৈ গেটখন খোলাৰ লগে লগেই চিনাকি ভাৱ এটা দৌৰ মাৰিব পিকেছি আমাৰ আবেগ পিকেছি আমাৰ পৰিচয় পিকেছি আমাৰ জীৱন দুখনি নটিছ বৰ্ডৰ কাষত দুজোপা কৃষ্ণচূড়া কাষতে আছে ফুলৰ বাগিচা দি যায় মৰম ভাল পোৱাৰ বতৰা বতাহত হালে জালে এ যেন পিকেছিৰ সৌন্দৰ্যৰ ঠিকনা পাইন গছৰ তলত সপোনৰ আড্ডা বহে সুখ দুখৰ পোচাকযোৰ সলাই লৈ হৈ পৰো আমি এই বিন্দাস পৃথিৱীৰ বিন্দাস যোদ্ধা হয় সেই যে পাইন গছডাল ৰাজহাড় পিকেছিৰ বহুতো সুবিধাৰে আমাৰ পিকেছিৰ পুথিভঁৰাল এনেই লাগে যেন লৈ আহিম সকলো জ্ঞান কিতাপবোৰে চিঞৰে ঐ এবাৰ পঢ়ি যোৱা মোক পিকেছিৰ শেষৰ মহলাৰ কাষত এটি ধুনীয়া পুখুৰী আৰু তাৰ কাষতে আছে ধুনীয়া গাভৰুৰ ঠিকনা গাৰ্লছ হোষ্টেলটি বাজিছে নেকি কাৰোবাৰ হৃদয়ত প্ৰেমৰ গান ধুনীয়া গাভৰুৰ হাঁহিৰ শিলখিলনি তাত গাৰ্লছ হোষ্টেল বুলিলেই যে কত ডেকাৰ মুখত হাঁহি বিৰিঙে পিকেছিৰ কেণ্টিনত আড্ডা বহে কোনে কি খাবা খাই লোৱা সুস্বাদু হাতদৰে ভৰপূৰ তাত কেণ্টিনৰ আড্ডাত সপোনবোৰে পাখি মেলে উৰি কিমান দূৰ পাই কোনে জানে কাৰ চিলেবাছ কিমান শেষ হ'ল কোনে কাৰ প্ৰেমত পৰিছে এই যৌৱনতে প্ৰেমত নপৰিলে কেতিয়া পৰিব বয়স থাকোঁতেই ল'ব লাগে মিঠা প্ৰেমৰ ভাল লগা অনুভৱবোৰ জীৱনৰ যাত্ৰাত পিকেছি আগবঢ়াই দিয়ে আমাক পিকেছিত ইলেকশ্যন বতাহ বলে যোগ্যজনক জিকত ব্যস্ত সকলো কোন হ'ব সাধাৰণ সম্পাদক কোন হ'ব আলোচনী সম্পাদক ব্যস্ত সকলো ভৰ্তি মোকেই দিবা জীৱন বাটত সময়ত ক্লাছ কেতিয়াবা ফাঁকি মাৰি নকৰা কোন ছাৰ প্ৰিয় কোন বাইদেউৰ কথা প্ৰিয় আলোচনাৰ বিষয় হয় কেতিয়াবা নতুনকৈ এডমিশ্যন লোৱা ধুনীয়া গাভৰুবোৰ দেখি মন ভুল যোৱা ডেকাৰ হাঁহিৰ কাৰণ জানো কোনোবাই বুজিব কোনোদিন এনেদৰেই কত কাজল লতাৰ বেকা চাৱনী কত ডেকাৰ বেকা হাঁহি পিকেছিৰ কেম্পাছ হৈ পৰে মস্কো ক্লাছ আড্ডা কি ভাল লগা পৰিৱেশ পিকেছি আছেই এনেদৰেই চিনাকি বাট চিনাকি বন্ধু চিনাকি লগৰী আৰু চিনাকি সেই গেটখন পূব কামৰূপ কলেজ এইখনেই পূব কামৰূপ কলেজ আমাৰ মৰমৰ পিকেছি